গুড মৰ্নিং সকলোকে আশা কৰোঁ আপোনালোকৰ একদম মানে মৰ্নিংটো বহুত ধুনীয়া আজি মানে ৰাতি এটা মজা খবৰ এটা পালোঁ যে আমাৰ যোনটো ঘোঁৰা আছে দুটা ঘোঁৰা আছে আপোনালোকে জানে এটা বগা এটা ৰঙা সো আজি নতুনকৈ মানে কি ৰাতি বা নতুনকৈ গম পালোঁ মই খবৰটো পালোঁ যে বাচ্চা হৈছে বুলি এইটো চাওক বাচ্চাটো কি মৰম লগা তে আপোনালোকে চাওক কি মৰম লগা হৈছে একদম মানে যোনটো মেল ঘোঁৰাটো এইটো ৰঙা আৰু ফিমেল ঘোঁৰাটো বগা আৰু সিহঁতৰ মানে যোনটো হৈছে ছোৱালী হৈছে একদম মৰম লগা আৰু ধুনীয়া আপোনালোকে চাওক কি মজা খবৰ তেওঁলোকে আহক আৰু এইটো আমি এইপিনে পথাৰত আছোঁ তো ৰাতিপুৱা আমাৰ ঘোঁৰাবোৰক আমি পথাৰত এৰি দিওঁ তো পথাৰটো চাইছে আপোনালোকে কিমান ডাঙৰ পথাৰ তো সিহঁতে ঘাঁহ খোৱাত টেনশ্যন নাই খানা খোৱাত প্ৰব্লেম বেমাৰ নহয় একো মানে একদম ধুনীয়া পৰিৱেশ আহক আপোনালোকক আপোনাৰ ঘোঁৰাটো দেখাওঁ এতিয়া ওচৰত লৈ যাচোন চাওক কি মৰম লগা ঘোঁৰা দুটা সি মাকৰ ওচৰত আছে এইটো তাৰ মাকটো হয় তো সি মাকৰ ওচৰত এতিয়া খানা খাই আছে একদম ধুনীয়া পৰিৱেশ চাওক মই আহিলোঁ ৰাতিপুৱা আমি এই ফিল্ডত আমি ঘোঁৰাকেইটা এৰি দিওঁ তো সেইটো আমাৰ ৰঙা ঘোঁৰা আৰু সিহঁতৰ এইটো বাচ্চাটো চাওক কি মৰম লগা সি অলপ জাষ্ট ৰাতি জন্ম পাইছে মাত্ৰ জাষ্ট ৰাতি জন্ম পাইছে এতিয়া সি জাষ্ট দুনিয়াখন দেখিছে আৰু তাৰ দুনিয়া ষ্টাৰ্ট হৈছে গংগা যমুনা ৰিজৰ্টত কি মৰম লগা তে আপোনালোকে আহক আমাৰতো জানে গংগা যমুনাত ঘোঁৰাটো উঠিব পাৰে লগত আমাৰ মেল ফিমেল থকাৰ কাৰণে এতিয়া প্ৰডাকশ্যনো বাঢ়িব তাৰপিছত আৰু হ'ব তো আৰু এটা ফেমিলি মেম্বাৰ আমাৰ এড হৈ গ'ল এতিয়া আমি কি নাম দিওঁ গম পোৱা নাই তো আপোনালোকেও কমেণ্ট কৰি জনাওক কি নাম দিলে ভাল হয় ছোৱালী হয় কিন্তু দেই এইটো চাওক তে ঠিক আছে আজিৰ কাৰণে এইখিনি সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ